বন্ধুসকল, দুখন নদী একলগ হোৱা আপোনালোকে কথা শুনিছে, প্ৰেক্টিকেলি দেখিছেনে বাৰু? মই আপোনালোকক দেখুৱাম দুখন নদী একলগ হোৱা এটা স্থান। জামগুৰিহাটৰ ঠিক দক্ষিণ সীমাত আছে গমিৰপাল অঞ্চল। এই গমিৰপাল অঞ্চলতে আছে দুখন নদী, এখন হৈছে ঘিলাধাৰী, আনখন হৈছে কানিদিকৰাই। এই কানিদিকৰাই আৰু ঘিলাধাৰী নদী এইখিনিতে লগ হৈছে। এই নদীৰ এই সংগম স্থলটোত মই এতিয়া উপস্থিত আছো। এই স্থানটোত এইখন হৈছে আপোনালোকে দেখিছে, এইখন হৈছে ঘিলাধাৰী নদী। এই ঘিলাধাৰী নদীত পৰিছেহি আহি এখন সৰু নদী, সেইখন হৈছে দিকৰাই। এই দিকৰাই নদীখন হৈছে এইখন, এই সৰু নদীখন যে দেখিছে, এইখন হৈছে দিকৰাই নৈ। এই দিকৰাই নৈখন হৈছে বৰদিকৰাই নৈৰ উপনৈ। ই অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চিজুচাৰ সমীপত এই নদীখন বৰদিকৰাই নদীৰ পৰা ওলাইছে আৰু ওলাই পেলাই এই নদীখন ঠিক ২০-২২ কিলোমিটাৰ দূৰত্বত আহি গমিৰপালৰ ওচৰত ঘিলাধাৰী নদীত মিলিত হৈছে। এই সংগমস্থলত মই এতিয়া উপস্থিত আছো আৰু এই বিষয়ে আমি এটা সৰু ভিডিঅ' আপোনালোকক দিকৰাই নদীখন বা ঘিলাধাৰী নদীখনৰ সম্পৰ্কে অকণ সৰু ভিডিঅ' আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। ভৰ বাৰিষা ভয়াৱহ হৈ উঠিলেও খৰালি দিকৰাই বা ঘিলাধাৰী হৈ পৰে নৈপৰীয়া কৃষকৰ হিয়াৰা মথু। নৈৰ বোকা মাটি পলসৰ উৰ্বৰতাই যোগায় নৈপৰীয়াক কৰ্ষণৰ মাদকতা। প্ৰাণ প্ৰাচুৰ্যৰে ভৰাই তোলে নৈপৰীয়াৰ জীৱন। এক কথাত নৈ দুখন নৈপৰীয়াৰ আয়ুসৰেখা বুলি ক'ব পাৰি।